Hi everyone, this is this side. আজি মই আপোনালোকৰ লগত এখন কিতাপৰ বিষয়ে শেয়াৰ কৰিম আৰু হেখন হ'ল এইখন বহুত সৰু হয় মানে cover page খন and everything বহুত ভাল লাগিছে and নামটো হ'ল Zen the art of simple living writer হ'ল Shunmoyu Masuno if I'm pronouncing correctly এখন Buddhist culture ওপৰত এখন কিতাপ হয় and ইমানে সিম্পল কৈ লিখিছে খুব ভাল লাগিছে আৰু সবতছে ভাল লাগা এটা পয়েন্ট কো এখন আপুনি জতে জেনেকে নুখুলক যিকোনো এখন পেজ যদি আপোনাকে খুলে তাতে দেখিব এটা এনেকুৱাকে টপিক আছে আৰু টপিকটোৰ এগেইনষ্টত অকল এই দুখন পেজতে লিখা আছে শৰ্টত লিখা আছে বাট ধুনিয়াকে লিখা আছে যাতে আমি গুটেখিনি বুজি পাও মিনিং শৰ্টত লিখা আছে বাট ধুনিয়াকে লিখা আছে যাতে আমি মিনিংটো বুজি পাও সো যেতিয়া আপুনি যিকোনো পেজ খুলক আকৌ নেক্সট আমি যদি পেজ খুলো সো ইয়াতে এনেকুৱা আকৌ পিকচাৰসও আছে বহুত ভাল লাগে ইন্টাৰেষ্টিং লাগে এন্ড আকৌ মই যদি খুলো আকৌ এটা টপিক আছে এন্ড আকৌ হেতুৰ এগেইনষ্টত এই দুখন পেজতে ইমান শৰ্টত ইমান ধুনিয়াকে লিখা আছে খুব ইন্টাৰেষ্টিং হয় বুকখন যদি আপোনালোকে কিবা ভাল মোটিভেশনাল বুক বিচাৰি আছে এন্ড যদি এইখন পঢ়া নাই প্লিজ পঢ়িব জেন বুকখন খুব ভাল পাব আপোনালোকে এন্ড স্পেশালি আই থিংক ৰিডিং আ বুক ইজ ভেৰি ইম্পৰ্টেন্ট আৰু বহুত বস্তু শিকিবলৈ পায় এখন বুক ৰিড কৰিলে বহুত বস্তু শিকিবলৈ পায় এন্ড বাচ্চাৰ পৰা এডাল্টছলৈকে সবৰ কাৰণে এখন বুক পঢ়াটো খুব নেসেসাৰী বাহিৰা বুক লাগিলে যিকোনো টপিকৰ ওপৰত হক স্পেশালি মই মোটিভেশনাল বুক মই পঢ়ি ভাল পাওঁ সো এইকাৰণে মই মোটিভেশনাল বুকছৰ কথাই কওঁ মোটিভেশনাল বুক এখন সদায় লগত ৰাখিলে বহুত বস্তু শিকিব পায় আপুনি 5-10 মিনিটস যিমানে সময় হক অকমানকে পঢ়িব কিন্তু যদি পঢ়ে খুব হেল্প হয় বহুত আমাৰ ব্ৰেইনত বহুত ওয়ার্ক কৰে হেতু এন্ড আই থিংক বহুত দৰকাৰ হয় হেখিনি বস্তু আমাৰ ৰিয়েল লাইফত এপ্লিকেবল যিবিলাক কৰিব পাৰি হেবোৰ বুকস পঢ়িব লাগে বহুত দৰকাৰ হয় এন্ড আই থিংক যোনবিলাক নন ৰিডাৰ্স হয় তেখেতসকলৰ কাৰণে মই কো ময়ো নিজেও কৰিছিলো হেতু যিবিলাক অডিও সামাৰিজ বিলাক থাকে হেবিলাকো আপোনালোকে শুনিব পাৰে এন্ড আই থিংক শুনিব লাগে যদি এনেকুৱা বুকস পঢ়া হ্যাবিট বা শুনাৰ হ্যাবিট নাই একচুয়ালি এটো বনাব লাগে হ্যাবিটটো নতুনকে বনাব লাগে কিছুমান বস্তু থাকে ন যেটো আমি বনাব লাগে একচুয়ালি হ্যাবিটটো নাথাকিলেও আমি হ্যাবিটটো কৰিব লাগে সো আই থিংক ৰিডিং আ বুক এই হ্যাবিটটো খুব মাস্ট এন্ড আই থিংক সবেই কৰিব লাগে এখন বুক ৰাখিব লাগে নিজৰ ভাল লাগা যিকোনো টপিকৰ ওপৰত যিকোনো ল্যাঙ্গুৱেজ আপোনালোকে লব আৰু পঢ়িব এন্ড বহুত বেনিফিশিয়াল হয় এটো আপোনালোকে নিজেই প্ৰুফ পাব সো মই খুব ভাল পাওঁ সো হে কাৰণে মই জাস্ট শেয়াৰ কৰিলো মই পঢ়াখিনি এন্ড হেতুৱে আই থিংক নন ৰিডাৰ্সৰ কাৰণেও এখন বুক খুব ভাল আৰু এটা টিপ কো যিবিলাক নন ৰিডাৰ্স হয় ন যেটা ফাৰ্স্ট বুক এখন পঢ়া ষ্টাৰ্ট কৰিব এখন হেভি বুক এখন লৈ নলব সৰু এখন বুক লব আৰু অকমান কভাৰ পেজটো ইন্টাৰেষ্টিং চাব পিকচাৰ্স যদি আছে হেতু চাব আৰু অকমান লাইট সিম্পল yet motivational বহুত ভাল তেনেকুৱা এখন আপোনালোকে চাব সিম্পল ল্যাঙ্গুৱেজত থকা চাব ইন্টাৰেষ্টিং পাব গুটে বুকখন আপুনি কমপ্লিট কৰিবলৈ ইজি পাব আৰু ইন্টাৰেষ্টটো মানে এন্ডিংলৈকে থাকিব সো হেতু এটা টিপ হয় আপোনালোকে যদি মানে হেতু হ্যাবিট কৰিব বিচাৰে বুকছৰ সো এখন বুক মই যেটো পঢ়িলো মই আপোনালোকৰ লগত শেয়াৰ কৰিলো কিন্তু আপোনালোকে নিজৰ ভাল লগা কিবা বুক পঢ়িব পাৰে বাট মোৰ মেছেজটো হেতুৱে যে এখন বুক পঢ়িলে বহুত বেছি বেনিফিটস থাকে সো এই কাৰণে ট্রাই কৰিব যে বুক এখন পঢ়িব এন্ড এখন বুক যদি পঢ়া নাই ব্যাক টু দিস বুক এখন বুক যদি পঢ়া নাই প্লিজ এবাৰ পঢ়িব বিৰাট ভাল মোটিভেশনাল এটা সেলফ মোটিভেশনাল বুক হয় খুব ভাল লাগিব আপোনাক পঢ়ি চাব সো দ্যাটস ইট বাই বাই